জ্বলিব নে কি কয় ৰাইজ? বহু জ্যেষ্ঠসকল আছে, শিক্ষাগুৰুসকল আছে, সংগঠনৰ নেতৃবৃন্দ আছে, তেখেতসকলৰ দীঘলীয়া হ'ব আৰু যেতিয়ালৈকে এই কাহ বাতিল নহয় তেতিয়ালৈকে আমি যুঁজ চলাই যাব লাগিব। তাক কৰিবৰ বাবে তেখেতক অনুৰোধ জনাইছো। পূজাৰ বেৰি হ'ল কোন সংগ্ৰামী ৰাইজ সঁচাকৈ বহাৰ লগে লগে সেই ভাষাটো কিন্তু নক'ব। যিটো জনসংখ্যা বেছি হ'ব তেওঁলোকে সেই ভাষাটোৱে ক'ব। ইমান মিলা প্ৰীতি অসমীয়া জাতিটো আজি যদি অসমত হিন্দু বাংলাদেশীৰ সংখ্যা বৃদ্ধি হয় বা বাংলাদেশীৰ যদি অবৈধ বাংলাদেশীসকলৰ অসমত যদি জনসংখ্যা বৃদ্ধি হয় তেতিয়া তেওঁলোকে অসমীয়া নকয়। আপোনালোকে জানে আজি আমি ত্ৰিপুৰালৈ নাযাওঁৱে, আজি অসমতে আমাৰ শিলচৰলৈ যদি আপোনালোকে যাবলগীয়া হয়, তাত যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আজি অধ্যয়ন কৰিব যাবলগীয়া হয় তেওঁলোকে কিমান অসুবিধা ভোগ কৰিছে, তেওঁলোকে তাত সেই স্থানীয় ভাষাটো নজনাৰ কাৰণে। মৰ্মবেদনা উপলব্ধি কৰি যাতে আজি ৰজাবোৰে বাৰে বাৰে এটা অপবাদ আমাক জাপি দিব বিচাৰিছে। আইনখন আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ আৰু অসমৰ এখন জাতি ধ্বংসী হয়, সাম্প্ৰদায়িক হয়, অসমক নস্বাত কৰিছে আৰু এই আইনৰ আমাৰ অনাগত দিনত সমস্যা গতিকে আমি জাতি দ্ৰোহীসকলক সংগঠন কৰি সেই আমাৰ মন্ত্ৰীসকলক আমি আহ্বান জনাইছোঁ আপোনালোকে সময় থাকোঁতে ইয়াৰ বিৰুদ্ধে আপোনালোকে বিশেষ বিধানসভা অধিৱেশন কৰি অসমৰ কাৰণে এনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা অসমীয়া যিটো স্থিতিত আছিলোঁ আৰু আজিও সেই স্থিতিতে আমি অটল আছোঁ আৰু যিকোনো মূল্যৰ বিনিময়ত এই জাতি ধ্বংসী আইনখন কৰিবই লাগিব আৰু বাতিল নকৰা পৰ্যন্ত আৰু ইতিমধ্যে চৰকাৰে যি কথা ঘোষণা কৰিছে শেষৰগৰাকী ৰাণী সাধনী স্মৃতিত হাত ঘোষণা কৰিছে, তাৰ লগে লগে সাধনী স্মৃতিত বিশ্ববিদ্যালয় স্থাপন কৰাৰ কথা কৈছে আৰু অন্যান্য বিভিন্ন শিতানত পুঁজি আবণ্টনৰ কথা কৈছে। সেইখিনি আমি গ্ৰহণ কৰিছোঁ, সেইটো আমাৰ চুতীয়াসকলৰ প্ৰাপ্য অধিকাৰ আৰু এইখিনি কাৰণে দীৰ্ঘদিন ধৰি আমি সংগ্ৰাম চলাই আহিছিলোঁ আৰু তাৰ বিনিময়ত এইখিনি আমি পাইছোঁ আৰু গ্ৰহণ কৰিছোঁ। কিন্তু এইটো নহয় যে ভাবিছে চৰকাৰে এইটো ভুল যি পৰ্যন্ত কাম বাতিল নকৰিব আজি আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ নাগৰিকত্ব আইনখন অন্যথা কিন্তু আহি থাকিব দিনবিলাকত অসমৰ জনসাধাৰণে ধাৰ্মিক আন্দোলন কাৰ্যসূচী ল'বলৈ পাইছে। কথা স্পষ্ট, চৰকাৰে বিভিন্ন ধৰণৰ টোপ ললিপপ দি আছে, কিন্তু এনেধৰণৰ টোপ ললিপপ অসমৰ ৰাইজে নাযায়, এইখন কথা স্পষ্ট। যিমানেই ষড়যন্ত্ৰ নকৰক কিয়, যিমানেই ষড়যন্ত্ৰ নকৰক কিয়, কিন্তু আমাৰ ৰাইজ সদায় সকলোৱে জানো আজি ওলাই আহিছোঁ। আমি কেতিয়াও আমি কাম প্ৰথমতে আছিল কেপ, তাৰপিছত হ'ল কাহ, তাৰপিছত অসমীয়া কাল হোৱাৰ কাৰণে আমি সকলো ইয়াত গোট খালোঁ আৰু গোট খাই আমি ৰজাঘৰে ইয়াৰ পৰা আমি হুংকাৰ দিব বিচাৰিছোঁ এই যে কাহ আমি কেতিয়াও নেমানো, কাৰণ এইটো এটাই কাৰণ আমাৰ ভৱিষ্যত আহিবলগীয়া প্ৰজন্মৰ আমাৰ সুৰক্ষিত। আপোনালোকে এটা কথা জানে যে আমাৰ অসমৰ কাষতে লগা এসময়ৰ হাত ভনী ত্ৰিপুৰা যেতিয়া কপ্পসকল আছিল তেওঁলোকে দীঘলীয়া হ'ব আৰু যেতিয়ালৈকে এই কাহ বাতিল নহয় তেতিয়ালৈকে আমি যুঁজ চলাই যাব লাগিব। তাক কৰিবৰ বাবে তেখেতক অনুৰোধ জনাইছোঁ। পূজাৰ বেৰি হ'ল কোন